নতুন পোষ্ট আমি এডভাৰটাইজ কৰা আছিল কিন্তু কালি মই বহি দেখিলো ডিসেম্বৰ নহব জানুৱাৰী লাগিব গতিকে আমাৰ 1 লাখ পাবৰ কাৰণে আমাক আৰু 20,000 পোষ্ট লাগে আৰু এই 10,000 পোষ্ট আমি 15 জানুৱাৰী 20 জানুৱাৰীৰ ভিতৰত আমি উলিয়াই দিম দিলে আৰু 10,000 পোষ্ট থাকি যাব সেই 10,000 পোষ্টৰ কাৰণে আজি আকৌ বেলেগকৈ মিটিং পাতিছো ফৰেষ্ট বেটেলিয়ন খোলা কিবা খোলা গতিকে মোৰ লক্ষ্য হল যে যাতে অহা 3-4 মাহত সম্পূৰ্ণ 1 লাখটো হৈ যায় আমি ডিসেম্বৰৰ ভিতৰত 10,000 নতুন পোষ্ট আমি এডভাৰটাইজ কৰা আছিল কিন্তু কালি মই বহি দেখিলো ডিসেম্বৰ নহব জানুৱাৰী লাগিব গতিকে আমাৰ 1 লাখ পাবৰ কাৰণে আমাক আৰু 20,000 পোষ্ট লাগে আৰু এই 10,000 পোষ্ট আমি 15 জানুৱাৰী 20 জানুৱাৰীৰ ভিতৰত আমি উলিয়াই দিম দিলে আৰু 10,000 পোষ্ট থাকি যাব সেই 10,000 পোষ্টৰ কাৰণে আজি আকৌ বেলেগকৈ মিটিং পাতিছো ফৰেষ্ট বেটেলিয়ন খোলা কিবা খোলা গতিকে মোৰ লক্ষ্য হল যে যাতে অহা 3-4 মাহত সম্পূৰ্ণ 1 লাখটো হৈ যায়